everyone, welcome back to my channel. মই Jharna পুনৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো। আৰু আজি ভিডিঅটোত মই দেখাম আপোনালোকক কিছুমান মই বনোৱা বস্তু ওয়াল পেইন্টিং হওক বা এনেকা কিবা বনাইছিলো। গতিকে আপোনালোকক আজি দেখাম বুলি ভাবিছো। যিবোৰ দেখাম মই হেবোৰ বস্তু মই লকডাউনতে কৰা হয়। মই বনোৱা বস্তু কোনটো বেছি ভাল লাগিলে হেতু কমেন্ট কৰি জনাই দিব। ভিডিঅটো শেষলৈকে চাই থাকক আৰু যি সকলে মোৰ ভিডিঅ আজি প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোককো কৈছো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আহিব লগা ভিডিঅবোৰ আপোনালোকে পাই থাকে। গতিকে আজি দেৰি নকৰো ভিডিঅটো ষ্টাৰ্ট কৰো। আৰু এডাল দেখিছেনে ওয়ালত এনেকে থৈছো। ৰব মই অলপ আঁতৰৰ পৰা দেখাই দিছো। এডালো মই বনাইছো। এডাল কি দি বনাইছো জানে বিট কিডাল হৈছে এসি বৰ্ডৰ লগোৱা এইবোৰ বিট বাহি গৈছিলে যে বটালি মাৰিছো মাৰি এবিলাক জয়েন্ট বিলাকত গজাল মাৰিছো জয়েন্ট দিছো আৰু আঙুলিও নখ এনেকে গুটে নখটো এৰাই গৈছিলে মোৰ গজাল মাৰুতে আৰু এইবোৰ পানী খোৱা যে গিলাসবোৰ কালাৰ কৰি পেলাই দিছো। আৰু এইবোৰ হৈছে গছৰ ডালি গছ এজোপা পৰিছিলে তাৰ পৰা মই জুখৰ মানে ডালি বিলাক লৈ আহি পেলাই এয়া তার দি পেলাই জয়েন দি দিছো। আৰু এইবিলাক হৈছে ৰিবন হে ৰিবন বিলাকে মই ফুল বনাইছিলো লাইটাৰ দি পুৰি পুৰি এনেকে ফুল বনাইছিলো। গতিকে এই ডালে কষ্ট হৈছিলে বনাওতে। আৰু হৈছে এইটো মই বনোৱা ওয়াল পেইন্টিং হয়। বহুতে ভাবে কি এটো ওয়ালত যে ষ্টিকাৰ পায় সেই ষ্টিকাৰ বুলি ভাবে কিন্তু নহয় এটো ময়ে আঁকিছো। এটো কৰোটো এটা হিষ্টি হৈছিলে মোৰ মই মানে তেনেকুৱা উখ আমাৰ ষ্টেণ্ড নাছিলে যে উঠি লৈ পেলাই এই ওপৰখিনি আঁকিম কিন্তু মই তাতে মানে কি কৈছে চকী এখন দি চকীৰ ওপৰত মুহা জইন দি পেলাই সেই ওপৰখিনি আঁকিছিলো আৰু হেতু কৰোতে মই ওপৰৰ পৰা পৰি গলো তলত গতিকে ভৰি এখন মই এটো এনেকুৱাকে বনাইছো যাতে সোমাই আহোতে মানুহে এইটোতে চকু পৰে। এইটো এটা কৰিছিলো আৰু এদিনতে মই কৰিছো দেই ৰাতিপুৱালে মই ষ্টাৰ্ট কৰিছো আৰু ৰাতি মই ফিনিশ কৰি দিছো আৰু এইটো ঠিক তেনেদৰে ৰাতিপুৱা মই ষ্টাৰ্ট কৰিছো আৰু ৰাতিলে মই কমপ্লিট কৰি দিছো। এইটো মই সেকেন্ডত বনাইছো আৰু এটা আছে হেতু দেখাই আছো আপোনালোকক চাই থাকক। টো হল এইটো মই 3 নম্বৰত বনাইছিলো। এইটো বনোৱাৰ কাৰণ আছে মোৰ যোনটো ভতিজা এজনীয়ে ইয়াত মানে ওয়ালত মানে লিপষ্টিকৰ দাগ লগাই দিলে এইখিনিতে দিছিলে দাগ লগাই গতিকে সেই দাগকিটা মই ঢাকিবৰ বাবে এইটো কৰি দিলো ফুলকিপা ইয়াত ফুলকিপা লগাই দিওঁতে দাগটো ঢাকি গল। গতিকে ভালো লাগিলে দেখিবলৈ ৰুমটোলে সোমাই আহোতে এটো আছে মুখতে। এইটো এটা ফুলৰ টাব হয় আসলতে এইটো এটা হয় বয়াম এইটো বহুত বছৰ পুৰণি এটা বয়াম হয়। এইটো আমাৰ কাকা আইতাৰ দিনৰে এটা বয়াম হয়। এইটোৰ আগতে আইতাই পাকঘৰত চেনি হওক বা মচুমগু ডালি এনেকুৱা কিছুমান থৈ দিছিলে আৰু হেতু অকমান তল সাইডে এৰাইছিলে আৰু এইটো বহুত বছৰ পুৰণি। এইটো বনোৱা মই বেছি দিন হোৱা নাছিলে এই লকডাউনতে বনাইছো। এইটো ভাবিলো কি মই এনে পেলাই নিদিও যেহেতু এটো বহুত বছৰ পুৰণি হেতু মই সযতনে ৰাখিবৰ কাৰণে এনেই থৈ দিলেতো এটো পেলনি দিব নহলে এনেকা লোহাৰ টিঙৰ বেপাৰীত গুছি যাব। গতিকে মই ভাবিলো কি কিবা এটা বনাই থৈ দিও তেতিয়া অন্তত সযতনে থাকিব বস্তুটো। হৈছে গ্লাছবোৰ এইবোৰ আসলে সিডি ডিশবোৰ কাটি কাটি মই বনাইছিলো আৰু সাইডত এটো আউটলাইনাৰ দি দিছিলো গোল্ডেন কালাৰৰ। এটা ধুনিয়া ফুলদানি হৈ গল আৰু এই ফুলখিনি যে দেখিছে এইখিনিও মই বনোৱা হয়। এইখিনি বহুত আগৰে হয় বাৰু বহুত আগতে বনোৱা এইখিনি ফুল অলপ বেয়া হৈ গৈছেগে এইখিনি আৰু বনাইছো এতিয়া মই আপোনালোকক দেখাম বাৰু লাহে লাহে হেবোৰ। এইটো টাব মই বনোৱা এইটো এনেকে থৈছো ফুলদানি হিচাপত মই বনাইছিলো। এইটো কাগজৰে বনাইছো যিটো ডাঠ কাগজ হয় হেতু দি বনাইছিলো। এইটো এনেকে উলমাই থব পৰা ভাল লাগে দেখিবলে। নেক্সট হল এইটো বুঢ়া পাখি। আসলে এই পাখিটো মই ৰাখত দুবাৰকে কৃষ্ণ লৈছিলো। কৃষ্ণ লওঁতে মুকুটত এই পাখিটো মই লৈছিলো সেইকাৰণে সেই পাখিটো এনেকে থলে মানে ভাঙি যাব পাৰে সেইকাৰণে মই আৰু এটা স্মৃতি হিচাপে মই এনেকে ইয়াত আঠা দি পেলাই পাখিটো
ইয়াত লগাই থৈছোঁ এনেকুৱা লাগিছে আইডিয়াটো আপোনালোকে জনাবচোন গতিকে ইয়াত থৈ দিলে ধুনীয়া হৈ থাকিব আৰু বহুত দিনলৈকে থাকিব এনেকৈ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু বহুত বস্তু বনোৱা আছে তেনেকৈ বটল পেইণ্টিঙো কৰা আছে বা অন্য বেলেগ ধৰণৰ বস্তু আছে মই দেখাম সেইখিনি আপোনালোকক কিন্তু এইটো ভিডিঅ'ত নহয় অন্য এটা মই ভিডিঅ' বনাম সেইটোৰ ওপৰত অতি সোনকালে সেইটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম কিন্তু আজি ভিডিঅ'টো বেছি দীঘল হৈ যাবৰ বাবে ইমানখিনিয়ে দেখালোঁ আজিলৈ গতিকে নেক্সট ভিডিঅ'টো চাবৰ বাবেও আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তেনেহ'লে আজিলৈ লৈছোঁ বিদায় বাই